Hello, মই DD Abdullah Laskar, Dr. BRC Clinic at the Root Home. আমাৰ ডিব্ৰুগড়ৰ চেণ্টাৰ যিটো পূজাই ডিব্ৰুগড় অঞ্চলত এইটো চেণ্টাৰৰ পৰা মই কৈ আছোঁ। যোৱা 9/2/2005 এজনী পেচেণ্ট আহিছিল মোৰ ইয়াত। পেচেণ্টজনীৰ বহুত ধৰণৰ ৰোগ আছিল, ধৰি লওক ডায়েবেটিছ, জইণ্ট পেইন, ৱেইট অলপ বেছি হৈ আছিল মানুহজনীৰ, আপোনাৰ হাই কলেষ্ট্ৰলটো আছিল। তেখেতৰ তেতিয়া চুগাৰ লেভেলটো আছিল, আমি জোখাত আমি পাইছিলোঁ যে 250 মান হৈ গৈছিল আপোনাৰ PP যিটো। আৰু লগতে মানে আপোনাৰ জইণ্টৰটো পেইন আছিলে, খোজ কঢ়াত তেখেতে অসুবিধা পাইছিল, আপোনাৰ শ্বল্ডাৰ পেইন আছিল বহুত বেছি। তেখেতে বহুত দিনৰ পৰাতো বহুত মেডিচিন খাই আছে, এলোপেথিক মেডিচিন ইউজ, আজি 8 বছৰ হৈ গৈছে তেখেতে মেডিচিন ইউজ কৰি আছে। কোনো মেডিচিনৰ পৰা কোনো ফল নোপোৱাত যেতিয়া তেখেতে গম পালে যে মোৰ ইয়াত এটা ডক্টৰ BRC ক্লিনিক এট দ্য ৰুট হোম আমি আৰম্ভ কৰিছোঁ, তেখেতে আগ্ৰহী হৈ মোৰ লগত যোগাযোগ কৰিলে আৰু তেখেতে তৎক্ষণাত ইয়াত আহিল। সেইটো সময়ত তেখেতৰ বহুত ধৰণৰ মেডিচিন চলি আছিল, আপোনাৰ চুগাৰৰ ধৰক চলি আছিল, আপোনাৰ কনষ্টিপেশ্যন আছিল, তেখেতৰ পায়খানাটো ক্লিয়াৰ নোহোৱা সেইটো প্ৰব্লেম আছিল, সেইটোৰো তেখেতে মেডিচিন খাই আছিল। আমাৰ ইয়াত অহাৰ এসপ্তাহ ধৰক আজি হৈ গ'ল, আপোনাৰ তাৰিখ যিটো হ'ল এসপ্তাহমান হৈছে। এসপ্তাহমান হোৱাৰ পিছত মানে তেখেতক আমাৰ যিটো প্ৰট'কল আছে, প্ৰট'কল হিচাপে ডক্টৰ BRC বিশ্বৰূপ চৌধুৰীৰ যিটো আপোনাৰ প্ৰট'কল আছে, প্ৰট'কল হিচাপে তেখেতক আমি DIP ডায়েট দিয়া হৈছিল। DIP ডায়েট আৰু আপোনাৰ যিটো হ'ল হট ৱাটাৰ ইমালশ্যন বুলি কয় সেইটো দিয়া হৈছিল, লগতে আপোনাৰ 0 ভোল্ট থেৰাপি দিয়া হৈছিল। সেইবিলাক আপোনাৰ ধৰক এসপ্তাহমান চলিছে। আৰু কিছু ধৰক আপোনাৰ কাঢ়া বনাই খোৱা, কিছুমান বেলেগ ধৰণৰ আমি মেডিচিনৰ আমাৰ ইয়াত এনেকুৱা মেডিচিন দিয়া নহয়। জেনেৰেলি ধৰক থেৰাপি যিবিলাক আছে আমাৰ, সেই থেৰাপিৰে আমি ট্ৰিটমেণ্ট আপোনাৰ কৰিবলৈ মানে যাতে লাইফ লং আৰু কোনো ধৰণৰ মেডিচিন খোৱাৰ প্ৰয়োজন নহয়, সেইটো হিচাপত আমি তেখেতক এডভাইচ কৰিছিলোঁ। এডভাইচ কৰাৰ আজি এসপ্তাহ হোৱাৰ পিছত তেখেত আমাৰ ইয়াত উপস্থিত আছে। তেখেতৰ মুখেৰেই মানে আমি গম পালোঁ যে এতিয়া টেষ্ট কৰাৰ পিছত তেখেতে এতিয়া কৈছে যে তেখেতৰ আগৰ পৰা বহুত ধৰণে মানে ৰিলিফ পাইছে, এতিয়া বহুত ভাল পাইছে, নিজেই কৈ আছে, বহুত আনন্দিত, নিজে ভাল পাইছে। ডায়েবেটিছ ধৰক আপোনাৰ এতিয়া মেডিচিন খোৱাৰ প্ৰয়োজন নাই, তেতিয়া আগত 2 টাইমছ তেখেতে মেডিচিন খাইছিল, এতিয়া এসপ্তাহৰ পিছত আপোনাৰ কোনো ধৰণৰ মেডিচিনৰ প্ৰয়োজন হোৱা নাই। সেইটো লেভেল এতিয়া বৰ্তমানে ধৰক আপোনাৰ যিটো ব্লাড চুগাৰ লেভেল এতিয়া 120লৈকে নামি আহিছে, তাৰমানে নৰ্মেলতে আছে এতিয়া বৰ্তমানে। কোনো ধৰণৰ মেডিচিন, উইদাউট মেডিচিন তেখেতে এইটো আমাক কৈছে, উইদাউট মেডিচিন তেখেতৰ এইটো আহি গৈছে। আৰু তেখেতৰ মানে ধৰক ডেইলি যিটো ৰুটিন হিচাপত যিটো DIP ডায়েটটো মানি চলিছে, সেইকাৰণে তেখেতে নিজে ভাল লাগিছে বুলি কৈছে। মোকতো কৈছে বোলে মই ছাৰ এতিয়া লাইফ লঙৰ কাৰণে এইটো ল'ম, মোৰ ভাল লাগিছে। এইটোৱে আছিল মোৰ মানে তেখেতৰ এই যিবিলাক বস্তুতে যিহেতু তেখেতে মানি চলিছে, সেইকাৰণে তেখেতৰ মুখেৰেই আপোনালোকে শুনিব তেখেতে কি কয়। মোৰ নাম জ্যোৎস্না বেগম, মোৰ গাঁওখন ইছলামনগৰ, পোষ্ট অফিচ নীলবাগান। মই ছাৰৰ ওচৰত আহি পেলাই DIP ডায়েটটো প্ৰথমে আপুনি মানে আপোনাৰ কি অসুবিধা হৈছিল মেডাম? অসুবিধা বহুত হৈছিল। অসুবিধা মোৰ এই ডায়েবেটিছ আছিল, 8 বছৰৰ পৰা ডায়েবেটিছ হৈছে, আৰু মোৰ গাঁঠে বিষটো আছে, হাৰ্টৰ প্ৰব্লেমটো আছে, খোজ কাঢ়িব নোৱাৰোঁ, একেবাৰে বাগৰ হৈ যাওঁ, এইবিলাক মোৰ অসুবিধা আছিলে। আচ্ছা, লেট্ৰিনৰ প্ৰব্লেমো আছে। আগৰ মেডিচিন কিবা খাই আছিল নেকি? খাই আছোঁ। এই ডায়েবেটিছটো এদিনো মিছ নহয়, কোনোবেলা দুবাৰো খাব লাগে, দিনত এবাৰো খাব লাগে, বেছি বাঢ়িলে দুবাৰো খাব লাগে, এনেকৈ খাই আছোঁ। আচ্ছা। তাৰমানে এইবিলাক মেডিচিন, এলোপেথিক মেডিচিন খাই কোনো ধৰণৰ সুফল পোৱা নাছিল আপুনি? নাই, সুফল পোৱা নাই। আচ্ছা, পিছত মানে আপুনি মইতো এই ডক্টৰ বিশ্বৰূপ চৌধুৰী এট দ্য ৰেট ক্লিনিক, যিটো আমাৰ যে ডিব্ৰুগড়ৰ যিটো ক্লিনিক আছে, সেইটোত আহিছিল? এইটোত আহিছোঁ। ছাৰে মোক এই DIP ডায়েটটো দিলে আৰু মই DIP ডায়েটটো ছাৰৰ মতে মানি চলিছোঁ।
আচ্ছা আচ্ছা মানি ডিআইবি ডায়েট মানিছে আপোনাৰ যিবিলাক তেওঁলোকৰ আমাৰ থেৰাপি যিবিলাক আছে এইবিলাক আপুনি মাত্ৰ এসপ্তাহ কৰিলে এসপ্তাহ হ'ল এসপ্তাহ মই বহুত আৰাম পাইছোঁ আচ্ছা আচ্ছা মই হাৰ্টৰ প্ৰব্লেমো আৰাম পাইছোঁ হা বিষ বেদনাটো আৰাম পাইছোঁ ডায়েবেটিছতো আৰাম পাইছোঁ লেট্ৰিনৰ প্ৰব্লেমতো আৰাম পাইছোঁ আচ্ছা 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 এতিয়া মইতো বহুত আৰাম পাইছোঁ এক সপ্তাহৰ ভিতৰত আৰু তোৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণে মেডাম মই কিবা আপোনাক কিবা মানে প্ৰলোভন বা এনেকুৱা কিবা কৈছোঁ নেকি যে আপুনি এইটো ভিডিঅ'টো বনাওক বা এনেকুৱা কিবা কৈছোঁ নেকি বা নে আপুনি নিজৰ ইচ্ছামতে আপুনি ভাল পাইছে গতিকে মই ভাল পাইছোঁ গতিকে মই নিজে মোক কোনোবাই যদি আপোনাৰ লগত কণ্টেক্ট কৰিব বিচাৰে বা মোবাইলত যদি আপুনি যোগাযোগ কৰিব পাৰে আপোনাৰ কোনো অসুবিধা হ'ব নেকি নহয় একো অসুবিধা ডাইৰেক্ট কৰিব পাৰে ন মইতো কৈ দিব পাৰিব ন আৰাম পাইছোঁ হয় হয় আৰু মোৰ লগত আৰু 10জন যাক হয় হয় আৰাম পাব ঠিক আছে থেংক ইউ হৈছে